Hello guys, কি খবৰ আপোনালোকৰ? মই এটা আঞ্জা কাটি আছোঁ দিপৰা যেহেতু ভাত বনাব যাবান হৈছে সেইকাৰণে পুরো আঞ্জাখিনি আগতে কাটি লওঁ তাৰপিছত ভাত বনাম ভাতখিনি সোনকালে বানালে ঠাণ্ডা হৈ যায় ইছুই যেহেতু স্কুলৰ পৰা আহি পাতে দেৰি হয় সেইকাৰণে লাহে ধীৰে আহিলোঁ দিয়ক ভাত বনাবা এয়া মই কবি ভাজিম আলু এই আৰু পিঁয়াজ আনি লৈছোঁ আঞ্জাখিনি আগতে কাটি লওঁ তাৰপিছত আৰু ভাত বনাম আঞ্জাখিনি আগতে কাটি লৈ তাৰপিছত লাহেকৈ আৰু ভাত বনাব যাম আৰু যেহেতু আঁতৰো নাই বেছি মই পিঁয়াজ কাটি আছোঁ পিঁয়াজ মই আৰু আঞ্জা কাটি উঠি ইফালে আৰু দালিও বহাই দিছোঁ খৰিত ইয়াতে দালিও বহাই দিছোঁ আৰু আজি বনাম মই পাৰৰ মাংস এয়া পাৰৰ মাংস ধুনীয়াকৈ বাছি উঠি থৈ দিছে ইয়াতে আমাৰ ঘৰত পাৰ হাঁহ মুৰ্গী চব আছে কিন্তু মাৰা মানুহৰহে অভাৱ তেনে পাৰযোৰ আজি এই 3 দিনমান হ'লে বান্ধি থৈ দিয়া মানে মাৰা মানুহ নাপাই মানে খাবাই পাৰা নাছিলোঁ আজি আৰু খুৰাই আমাৰ ঘৰত কালাৰ দি পাইছে দৰ্জা খিৰিকীতে কালাৰ দি আছে সেইকাৰণে বোলো খুৰাকে মাৰি দিবা দিম কাৰণ আমাৰেও নামৰে মানে বাচি দেই কিন্তু আমাৰেও নামৰে সেইকাৰণে খুৰাই মাৰি দিলা মাৰি দিয়াৰ পিছত আমাৰ বাচি কুটি থৈ দিছে এতিয়া মই বনাম পাৰৰ মাংস ইয়াতে গেছত আৰু কবিৰ তৰকাৰীখন বহাই দিছোঁ মাংসখিনি বনাৰ কাৰণে যোগাৰো কৰি থৈ দিছোঁ পিঁয়াজ কাটি থৈ দিছোঁ আলু কাৰণ পাৰৰ মাংস যেহেতু সেইকাৰণে সৰু সৰুকৈ আলু কাটিছোঁ এই আদা নহৰু জ্বালা এতিয়া আৰু মই পাৰৰ মাংসখিনি বনাব আলছোঁ ইয়াতে তেলতে মছলা চছলাবিলাক দিলোঁ পিঁয়াজ চিয়াজ অলপ নিমখো দিলোঁ তাতে এতিয়া আৰু দিওঁ পাৰৰ মাংসখিনি তাৰপিছত আলুখিনিও দিলোঁ বৰ্তমান বজাত যিহেতু পুৰি দি চাহ খাইছোঁ সেইকাৰণে ভাতৰো বেছি আঁতৰ নাই ইছুই আহি পোৱাৰ পিছতে আৰু সোনকালেও ভাত বনাব গ'লেনো কি হ'ব ইছুই যিহেতু দেৰিকৈ আহি পাই সেইকাৰণে দেৰিকৈ আৰু ভাত বনাব যাওঁ এয়া আৰু পাৰৰ মাংস ইমান ফুটি থাকে ফটকৈ আৰু ইছু মুৰ্গীৰ মাংস এনেকৈ ভাল নাপায় পাৰৰ মাংস হ'লে বিৰাট ভাল পায় মানে মুৰ্গীৰ মাংস যদি কেতিয়াবা খাওঁ বুলি কৈ তাতকৈ মাছে খাব তাই কিন্তু পাৰৰ মাংস হ'লে বিৰাট ভাল পায় মানে পাৰৰটো যে মাংসটো মানে সৰু সৰু আৰু তাৰে হাড়াবিলাক যে একদম সৰু সৰু খাই বিৰাট ভাল পায় আমাৰ ইছুই আজি পাৰ বুলি গ'লেতো স্কুলৰ পৰা আহিলে একদম বিৰাট ভাল পাব তাই কাৰণ এই 3 দিন মানে হ'ল পাৰযোৰা বান্ধি থৈ দিয়া কিন্তু তাইও খাব ভাল পায় খাওঁকৈ আছে কিন্তু আৰু মাৰা মানুহৰ দৰে খাব পৰা নাছিল আজি আৰু খুৰাই যিহেতু মাৰি দিছে সেইকাৰণে আজি এটা পাৰ মাংস বনালোঁ আৰু মাংস আঞ্জা বনাই থাকোঁতে কিবা খাবৰ মন লাগিল সেইকাৰণে কমলা টেঙা আছিল যিহেতু কমলা টেঙা 2টা লৈছোঁ এটা ইয়াৰে খুৰাক দিওঁ আৰু এটা মই খাওঁ কমলা টেঙা আমাৰ আৰু ইছু মাংসৰ জোল নাখায় সেইকাৰণে মাংস উলিয়াই থৈ দিছোঁ দেই কাৰণে যিকোনো মাংসৰে জোল নাখায় দেই মাংসখিনিহে খাব কিন্তু জোল নাখায় আৰু পাৰ মাংস যদিও ভাল পায় বহুত কিন্তু সুদা মাংসখিনিহে খাব কিন্তু জোল অলপ 1 টোপা জোলো নাখায় সেইকাৰণে তাৰ কাৰণে আৰু অলপমান উলিয়াই থৈ দিলোঁ মাংস মোৰ মাংসখন হ'ল দিয়ক আৰু হ'ল দিয়ক মোৰ মাংস আঞ্জাখন পাৰৰ মাংস মোৰ ভাত হ'লে মাত্ৰ আৰু ইছু আহি পাইছে আৰু কি ধুনীয়াকৈ খুৰাই কালাৰ কৰিছে চাওকচোন দৰ্জাখনত এয়া ধুনীয়াকৈ তলতো আৰু ইফালেও ধুনীয়াকৈ ফুলটোত কালাৰ দিছে আৰু এইটো ইছু আহি পাইছে আমাৰ কি কমলা টেঙা খাবা না এইফালৰ দিশে কালাৰ দি আছে খুৰাই কমলাটো খাই নাই খুৰাই ভাতো হৈছিলে খুৰা হাতে ধুব হাত চাত ধুবাই পাৰিলা হয় আপুনি হে অলপ দেৰিকৈ খাব দে দিয়ক সিফালৰখনত দিয়া হ'লেহে খাব নেকি
দীপৰা আৰু ভাত খাতে দেৰিয়ে হৈ গ'ল কাৰণ খুৰাক এৰিটো ভাত খাবা নোৱাৰি খুৰা অলপমান দেৰিকৈ খাম বুলি কপে আমিও খুৰাক ৰখিয়ে থাকলোঁ ৰখি আৰু অলপমান দেৰিকৈ ভাত খালোঁ তাৰপিছত ভাত তাত খাই ৰৈছোঁ বাচন চাচন ধুইছোঁ টোপনি খেদিলোঁ এতিয়া আৰু আমি চাহ তাহ খাই তাইছোঁ পঢ়বা আনছোঁ শুনাইছোঁ পঢ়িবা আলছি এতিয়া পঢ়ি আছে এতিয়া আৰু পঢ়ি আছে এতিয়া আৰু তাৰপিছত আৰু সেইকাৰণে ভিডিঅ'টোৰ পিছত কৰাই নহ'ল এতিয়া আৰু এইছোঁ অলপমান পঢ়ং মই আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়া যেন আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই 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 দিয়া বাই বাই